মানে আপোনালোকে গম পায় আমি পৰহি দিনা ৰাতি আমি দীপজ্যোতি গগৈ বুলি এজন ল'ৰাক আমি ডিমো পৰা আমি ডিটেইন কৰিছিলোঁ। তেখেতক ডিটেইন কৰাৰ কাৰণটো আছিলে গৈ এইটো, কিন্তু ছ'চিয়েল মিডিয়া আৰু বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত এনেকুৱাকৈ আহি আছে যে তেখেতে কিবা বেলেগ কিবা কামত চৰকাৰক ক্ৰিটিচাইজ কৰা, কিবা আবৃত্তি কৰাৰ কাৰণে তেখেতক ধৰা হৈছে বুলি যোৱাকালিৰ পৰা কণ্টিনিউৱাছলি ছ'চিয়েল মিডিয়া প্লেটফৰ্মবিলাকত আহি আছে। মই ক্লেৰিফাই কৰি দিব বিচাৰিছোঁ যে এইটো পোষ্ট তেখেতে দিছিলে, দীপজ্যোতি গগৈ, আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ফটো দি পেলাই এনেকুৱা এটা ফেচবুক পেজ বনাইছিলে যাত ৰিচেম্বলছ এ গভৰ্ণমেণ্ট ৱেবছাইট, মাই গভৰ্ণমেণ্ট আছাম বুলি দি ওপৰত দি পেলাই তাত কৈছে যে চৰকাৰৰ টকা নাই, বানপীড়িতক সাহায্যৰ কাৰণে টকা বিচাৰিছে, এটা একাউণ্ট নম্বৰ দিছে, IFSC কোড দি পেলাই এইটো ৰাইজক আহ্বান কৰিছে। তো